জানমণি খ্যাত সামন্তিকা শৰ্মাক ছ'চিয়েল মিডিয়াত বিয়াৰ প্ৰস্তাৱ দি বিকাশ বক্সাৰ সোণোৱাল নামৰ যুৱকজনে যিটো ভিডিঅ' আপলোড কৰিছিল, সেই ভিডিঅ'টো ময়ো শ্বেয়াৰ কৰিছিলোঁ। যিহেতু বিকাশ বক্সাৰ সোণোৱালে ভিডিঅ'টোত কৈছিল বাৰেপতি যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰক। সেইকাৰণে ময়ো ভিডিঅ'টো শ্বেয়াৰ কৰিছিলোঁ। যিটো ভিডিঅ'ত আপোনালোকে মোক বহুত মৰম দিছে, কাৰণ বিকাশ বক্সাৰ সোণোৱালে ভিডিঅ'টো আপলোড কৰি যিমান ভিউজ লাভ কৰিছে, তাতকৈ বেছি ভিউৱাৰ্ছ মই লাভ কৰিছোঁ। তাৰ কাৰণে আপোনালোকক ধন্যবাদ দিছোঁ। এনেকৈ আপোনালোকে মোৰ প্ৰতিটো ভিডিঅ'ত মৰম দি যাব, সেইটো আশা কৰিছোঁ। এটা কথা হ'ল কি, কালি এটা ভিডিঅ' পালোঁ যে বিকাশ বক্সাৰ সোণোৱালে কৈছে যে ছ'চিয়েল মিডিয়াত এনেকৈ কাৰোবাক বিয়াৰ প্ৰস্তাৱ দিয়াটো আইনমতে দণ্ডনীয় নি, বা তেওঁ এইটো কথা নাজানে, তেওঁ পঢ়া শুনা নাই, তেওঁ এজন খেতিয়ক বা খেতিয়কৰ ল'ৰা, এইটো তেওঁ নাজানে। হ'লেও তেওঁ ভিডিঅ'টো দিছে, তাৰ কাৰণে কিবা মানে আইনী ব্যৱস্থা ল'ব নেকি, এইটো তেওঁ খুব ভয় খাই আছে। এতিয়া মোৰো ভয় লাগিছে যে তেওঁ ভিডিঅ'টো ময়ো মানে শ্বেয়াৰ কৰিছিলোঁ, হয়তো ল'বও পাৰে ন আইনী ব্যৱস্থা। কাৰোবাৰ মনত আঘাত পালে সেইটো লোৱাটো কোনো ডাঙৰ কথা নহয়। কাৰণ তেওঁ কালি এজন ইউটিউবাৰক সুধিছে, আয়ুষ ব্লগ XYZ নামৰ যিটো ইউটিউব চেনেল আছিল, সেই চেনেলটোৰ লগত তেওঁ ফোন কল হৈছে, ফোনত কথা পাতিছিল। আৰু তেতিয়া মানে তেওঁ সেই আয়ুষ ব্লগ XYZৰ এই ইউটিউবাৰগৰাকীক সুধিছে যে এইটো আইনমতে দণ্ডনীয় নি, বা কিবা আইনী ব্যৱস্থা ল'ব নেকি। ভুলতে মই এইটো ভিডিঅ'টো এনেকৈ দিছোঁ, এনেকৈ কৈছে। তথাপিও তেওঁ এইটো ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ কৈছে যিমান পাৰে, সামন্তিকাৰ ওচৰ যাতে পায়গৈ। শুনকচোন কালি তেওঁলোকৰ ফোন কলটো। পুৰা ভাইৰেল হৈ পৰিছে। আপুনি কিহৰ কাৰণে তেওঁক এনেকুৱা ধৰণৰ প্ৰস্তাৱ আগবঢ়ালে অকমান জনাব নেকি? হয় হয়। কি কয়, সেইদিনাখন মানে সাক্ষাৎকাৰ পাইছিলো দেই। হয় হয়। মানে এনেও দেখোন চবেই ভাল পায় ন, চেমন্তিকাক দেখোন চবেই হয় ভালে হয়, পায়। জানমণি বুলি ক'লেতো চবেই ভাল পায়। ইমূৰৰ পৰা সিমূৰলৈকে দেখোন গোটেই অসমবাসী ৰাইজে চবেই ভাল পায় ন। হয় হয়। ময়ো তেনেকেই মানে আগৰপৰা এনে ভাল পাওঁ আৰু কি কয় জানমণি দিনৰ পৰা। তাৰপিছত সেইদিনাখন সাক্ষাৎকাৰ দেখি পেলাই মোৰ মনটো বেলেগ দুখ লাগি গ'ল। তাৰপিছত সেই দুখ লাগি যোৱাৰ কাৰণে মই এই ছচিয়েল মিডিয়াৰ যোগেদি মানে কি কয় বিয়া পাতিম আমুক তামুক বুলি প্ৰস্তাৱ দি দিলো। কিন্তু এইটো ছচিয়েল মিডিয়াত মানে তেনেকে বিয়া পাতিম বা কিবা কোৱা এইটো কিমান যুক্তিসংগত কিন্তু নাজানো দেই। যদি আইন প্ৰক্ৰিয়াত বা কিবা এনেকে এইটো অপৰাধ বা কিবা সেনেকে যদিও নাজানো, কিন্তু তেনেকে কিবা অপৰাধ আছে যদিও মানে মই একদম মানে সুস্থ মানসিকতা। মোৰ ফোনটো কাট খাই গৈছিল, নেটৱৰ্কৰ অকমান প্ৰব্লেম আছে, আৰু আকৌ লগাইছো, ফোনটো ৰিচিভ কৰা নাই। আকৌ এবাৰ ট্ৰাই কৰি চাওঁ তেওঁ কি কয়। হেল্ল', নহয় মানে মোৰ অকমান নেটৱৰ্কৰ প্ৰব্লেম হৈছিলে, সেইকাৰণে ফোনটো কাট খাই থাকিলে। আপুনি মানে বেয়া নাপাব বাৰু আপুনি। হয় হয়, নেটৱৰ্কৰ অকমান প্ৰব্লেম হৈছিলে। আপুনি কওকচোন। তেনেকে মানে কি কয়, যদি ছচিয়েল মিডিয়াৰ যোগেদি মানে সামাজিক মাধ্যমত যদি এনেকে ন কিবা বিয়া প্ৰস্তাৱ বা কিবা ভাল পাওঁ বুলি প্ৰস্তাৱ দিয়াটো যদি কি কয় মানে আইন মতে বা কিবা অপৰাধ যদি, কিন্তু নাজানো কৈছো যেনিবা সেই কথাটো। মানে তেনেকুৱা কিবা আছে যদি মানে একদম মই মানে হেৰি যেন এইটো আইনমতে কিবা হেৰি আছে বা কিবা অপৰাধ তেনেকে মানে থকা হেতেনেতো মই নকওঁ ন, বা নেজানো কাৰণে একদম কথাটো কৈ পালো। বাকী এনে ভালে লাগে মানে, কাৰণ কেলে কি কয় একদম জন্মনি দিনাখন মানে দিনৰ পৰাই মানে ভাল পাওঁ। আপুনি যিহেতু এজন ইউটিউবাৰ, এইটো মানে নিজে ভাইৰেল হবৰ কাৰণে কৰা এইটো কাম নহয় নহয়। নাই মোৰ হেৰি কি কয় বিকাশ বক্সাৰ সোণোৱাল যেনিবা ইউটিউব চেনেলটোৰ নাম দেই। আপোনালোকে ভিডিঅ'খিনি চালেই গম পাব মই কেনেকুৱা ধৰণৰ ভিডিঅ' বনাও বা কি কথা। মানে ভাইৰেল হবলৈ বনোৱা হেতেনে মোৰ বেলেগ ভিডিঅ' বনাই ভাইৰেল হলোহেঁতেন ন। কাৰণ কেলে মই এজন বিশেষকে খেতিয়ক। মই প্ৰথম আগত খেতিয়ক বুলিহে মই পৰিচয় দিওঁ। কাৰণ কেলে ইউটিউবাৰ বা কিবা মোৰ এইটো পৰিচয় নহয়। মোৰ প্ৰথম পৰিচয় হ'ল খেতিয়ক এজন। মই খেতিয়কৰ ল'ৰা বা খেতিয়কৰ সন্তান। মই খেতিয়ক হিচাপে নিজৰ পৰিচয়টো দি ভাল পাওঁ।
সেইটো কাৰণে মোৰ কোনো ভাইৰেল হোৱা কোনো মানসিকতা নাই আকৌ দেই। সেইবিলাক যেন এগৰাকী মানুহৰ মনত যদি মানে নাজানো ন কি কয় শ্ৰাৱন্তিকা মনত দুখো লাগিব পাৰে ন এইখিনি কথা শুনি, কিন্তু মোৰ তেনেকুৱা কোনো মানসিকতা নাই বা কি কয় খালি মোৰ দুখ লাগিলে কাৰণে মানে আৱেগতে মানে কি কলো আৰু মানে আৱেগতে, কিন্তু হ'লেও ভাল পোৱাটো বা এইটো 100% ৰাইট কথাই। কিন্তু শ্ৰাৱন্তিকা মনত যদি এইটো কথাত মোৰ যদি ভিডিঅ'টো কেনেবাকে পাইছেগেও, যদি কিবা মনত দুখ লাগিছে যদিও মানে মই কিবা দুখ দি পাইছে যদিও মানে এইটো মানে ৰিকুৱেষ্ট কৰিছো আৰু যাতে মাফ কৰি দিব বুলি আৰু, কাৰণ খালি ভালটোতো পাওঁ, এইটো ৰাইট কথা। ঠিকে আছে বাৰু। আপুনি বিবাহিত, বিবাহ কৰোৱা নাই? হয়, এই প্ৰশ্নটো যেন এইটো সুধিলে ন, সেইটো কি ভাবি সুধিলে? মানে সুধি চাইছো ন, আজিকালিতো সকলোৱে সেইটো কথা নাভাবে, আপুনি যিহেতু ভাবিছে সেইকাৰণে মই ভাবিলো আপোনাক এইটো প্ৰশ্নও কৰা যাওক। কি কয় আপুনি এই কথাটো সুধিলে যদি ময়ো দুআষাৰমান কথা কৈ দিওঁ এইটো সুযোগতে দেই। হয় হয়। যেতিয়া প্ৰেমে, কিন্তু এটা কথা তাৰ আগতে কৈ থওঁ, প্ৰেমে কোনো জাতি, কোনো বয়স, প্ৰেমৰ কোনো বয়স নাই বা জাতি নাই। প্ৰেম যিকোনো সময়তে বা সকলোতে হ'ব পাৰে। ঠিক তেনেকুৱা এটা কথাক লৈ মই কৈছো যে আপুনি কিছুমানতো আজিকালি হৈ গৈছে ন, সেইটো কাৰণে আপোনাক সুধিছো। এতিয়া আপুনি কওকচোন। মানে মই কি কয় ক'ব বিচাৰিছো এইটোৱে, আজিকালিতো আৰু ছচিয়েল মিডিয়া যুগ নহয় জানো, নিউজে বা কিবা এটা আপোনালোকেতো দেখিয়ে থাকে দেই। কি ধৰ্ষণ আজিকালি কি কয় ধৰি লওক এজনী ছোৱালীক মানে ধৰ্ষণ কৰি দিয়ে দেই। ধৰ্ষণ কৰি দিয়াৰ পাছত ছোৱালীজনী ধৰ্ষিতা হিচাপে পৰিচয় পায় দেই, মানে এজনী ধৰ্ষিতা ছোৱালী বা কিবা দেই। মানে এনেকুৱা পুৰুষ কিছুমান আছে যে তেনেকুৱা ধৰ্ষিতা কি কয় ছোৱালীজনীক বিয়া পাতিবৰ কাৰণে ৰাজি নহয়। মই কিন্তু এইটো প্ৰসংগ কিন্তু বেলেগ এটা প্ৰসংগত কৈছো, কিন্তু শ্যামন্তিকাৰ লগত এইটো কোনো মিল নাই আকৌ দেই, মানে নহলে আকৌ ৰাইজে কিবাহে বুজিবগে। আপুনি যেন কথাটো ক'লে সেই মানে এটা মানে কি কয় সেইটো উদাহৰণ হিচাপে যেনিবা আপোনাক এইটো ক'ব বিচাৰিলো, কাৰণ কেলে আপুনি কৈ দিলেন পটককে আপুনি বিবাহিত নে কি বিয়া পাতিছিলেন কৈ দিলে সেইটো কথা, সেইটো কাৰণে মই এইটো ক'বলৈ বাধ্য হৈ গলো দেই। এজনী ছোৱালীক কিছুমানে ধৰ্ষণ কৰি দিয়ে, সেই ছোৱালীজনী ধৰ্ষিতা হিচাপে পৰিচয় পায়। ঠিক তেনেকুৱা পুৰুষে কিছুমানে এনেকুৱা বোৱাৰী মানুহক বিয়া পাতিব খোজে যি নেকি সেই বোৱাৰীজনীৰ 2-3টা ল'ৰা থকা বোৱাৰীকো বিয়া পাতি লৈ আনে। হয় নে নহয়? যদি 2-3টা ল'ৰা থকা বোৱাৰীক বিয়া পাতিব পাৰে, কিন্তু সেই ধৰ্ষিতা ছোৱালীজনীক কিয় বিয়া পাতিব পাৰিব? খালি আজিৰ যুগত তেনেকুৱা ধৰণৰ কাম বিলাক তেওঁলোকে নকৰে, কাৰণ এগৰাকী ধৰ্ষিতাক তেওঁলোকে বেলেগ ধৰণে চায়। তেনেকুৱা মানে মই সেইটো মই আচলতে কাম কেলে কিবা মানে মই মানে নিজকে ভাল বা কিবা বুলি ইয়াৰ মাজতে মই আপোনাক এটা কথা সুধিব বিচাৰিলো, যিহেতু আপুনি ধৰ্ষিতাক লৈ মানে কথাষাৰ ক'লে, আপুনি এগৰাকী ধৰ্ষিতাক বিবাহ কৰিব বিচাৰিবনে? যদি কি কয় মানে ভাল লাগে নিশ্চয়। নিশ্চয় ভাল লাগিলে আপোনাৰ কথাখিনি শুনি। আৰু এটা কথা, আপুনি শ্যামন্তিকা শৰ্মাক খেতি কৰি খুৱাব পাৰিম বুলি ভাবেনে? যিহেতু তেওঁ এগৰাকী ডাঙৰ মানুহ, আমাতকে বহুত ডাঙৰ মানুহ, তেওঁক আপুনি খেতি কৰি খুৱাব পাৰিম বুলি ভাবিছেনে? মই এটা কথাই কওঁ, মানুহক যি থাকিবৰ কাৰণে মানে 3টা বস্তুৰ প্ৰয়োজন দেই। অন্ন, বস্ত্ৰ, বাসস্থান। হয় এই 3টা বস্তু থাকিলে মানে মানুহক একোৱে নালাগে, কাৰণ পইচা পাতিটো লাগিব, উভয়নটো লাগিব। আজিৰ যুগততো পইচাই মেইন ন, আজিৰ যুগত যিহেতু চলিবৰ কাৰণে পইচা বেছিকৈ লাগে, তেনে ক্ষেত্ৰত মই কথা সুধিলো। বেছি যদি বিলাসিতা জীৱনত থাকিম বুলি ভাবিলে মানে তেতিয়া পইচাটো বেছি প্ৰয়োজন আৰু। তেনেকুৱা নিচিনা। আপোনাক আৰু এটা কথা সুধো, যিহেতু আপুনি আপোনাৰ ভিডিঅ'ত কৈছিলে যে আপুনি গাঁৱৰ আটাইতকৈ ধনী ব্যক্তিজন হ'ব। মই এইখিনিতে এইটো কথা সুধিলে মোৰ বহুত ভাল লাগে দেই, কাৰণ কেলে নিজৰ ওপৰত যদি বিশ্বাস থাকে নহয় ন, যিকোনো কামেই কৰিব পাৰে। আৰু মানে মানুহেতো চব কৰিছে ন, মানুহে কৰিব নোৱাৰা কাম মোৰ মতে একোৱে নাই। এই কথাকে সুধি দিলে আপুনি মোৰ বহুত ভাল লাগিলে, কাৰণ কেলে মোৰ নিজৰ ওপৰত এইটো দৃঢ় বিশ্বাস আছে। মোৰ ঘৰ গোলাঘাট ডিষ্ট্ৰিক্ট মেৰাপানী একদম ওপৰত আনি থয় দেই, কিন্তু বৰ্তমান কিন্তু মোৰ আৰ্থিকভাৱে অকমান টনকিয়াল নহয়, কিন্তু ভৱিষ্যতলৈ মোৰ এইটো দৃঢ় বিশ্বাস, মানে মোৰ এইটো মোৰ মানে নিজৰ ওপৰতে দৃঢ় বিশ্বাস, কিন্তু মই ভৱিষ্যতলৈ মানে ধন টকা অৱস্থা উন্নতি হ'ব, কিন্তু অকল নিজৰ ক্ষেত্ৰতে উন্নতি কৰিম তেনেকুৱা নহয়, নিজৰ কথা ভাবিও, নিজৰ ঘৰখনৰ কথা ভাবিও মানে ৰাইজৰ কাৰণেও চিন্তা কৰিম মানে এইটো সংকল্পই মোৰ আছে লাইফত। ভাল লাগিল আপোনাৰ কথাবিলাক শুনি। আপুনি আগুৱাই যাওক। আপুনি যেন ফোন কৰিলে এইখিনি কথা সুধিলে। মোৰো মানে এটা ইউটিউব চেনেল আছে, IC Vlog XYZ বুলি।
আৰু আপোনাৰ ইউটিউব চেনেল আছে ন? হয় হয়, মই ভাবিলো আপোনাৰ যিহেতু ভিডিঅ'বোৰ ভাইৰেল হৈ আছে, আপোনাৰ লগত অকণমান কথা পাতো আৰু মোৰ ভিউৱাৰসকলকো দেখাওঁ আপুনিনো কেনেকুৱা ধৰণৰ মন্তব্য আগবঢ়ায়। সেইটো মানে কাৰণে কি কয় আপুনি এতিয়া হেৰি কেমেৰা কৰি আছে নি? নিশ্চয় নিশ্চয় মই আপোনাৰ ওপৰত যিহেতু এটা ফোন কৰি আছো আৰু সেইটো তেওঁলোকক শুনাই আছো। বেয়া নাপাব এইটো কৰাৰ কাৰণে। নাপাওঁ মই প্ৰথমতে গম পোৱা নাছিলো ন মানে। হয় হয়, আপোনাৰ যিটো ইউটিউব চেনেল আছে মোৰ ভিউৱাৰ্ছসকলকো আপুনি কৈ দিয়ক যে হয় হয়, মানে মই এইটোৱে ক'ব বিচাৰিছো, এই বাইদেউ যোনটো ইউটিউব চেনেল আছে ন, যাতে মই যোনটো প্ৰস্তাৱ আগবঢ়াইছিলো শ্যামন্তিকালে, যাতে আপোনাৰ ভিউৱাৰ্ছসকলে যাতে এইটো হেল্প কৰে যেন, যাতে ভিডিঅ'খিনি বহুত শ্বেয়াৰ কৰে, ইমানে শ্বেয়াৰ কৰক যাতে শ্যামন্তিকাৰ ওচৰত মানে এই ভিডিঅ'টো গৈ পায়গে। আৰু লগতে মানে কি কয় লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব